নমস্কাৰ বন্ধুসকল, মই আকৌ আপোনালোকলৈ এটা জব লৈ আহিছোঁ। জবটো হ'ল DEE আছাম ৰিক্ৰুটমেণ্ট 2018। ইয়াৰে পোষ্ট 9635টা ওলাইছে। বন্ধুসকল, সময়মতে কাম। শিক্ষা সচিব আয়ুক্ত ঘোষণা কৰা মতে প্ৰকাশ পালে বিজ্ঞাপন। এই পোষ্টটো আগতে আহিছিল আৰু ফৰ্ম ফিলআপ হৈছিল। কিন্তু হাইকোৰ্ট হৈ যোৱাৰ বাবে নিযুক্ত প্ৰক্ৰিয়া বন্ধ হৈ আছিল। কিন্তু এতিয়া হাইকোৰ্টৰ পৰা কেছটো জিকি অহাৰ পাছত আকৌ মুকলি কৰা হ'ল বিজ্ঞাপন। আহকচোন, এই চাকৰিটোৰ কাৰণে আপোনালোকে কি ডকুমেণ্ট লাগিব, কিমান পাছ লাগে আৰু লাষ্ট ডেটৰ বিষয়ে জানক। আহক এতিয়া ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। DEE আছাম ৰিক্ৰুটমেণ্ট 2018 পোষ্ট আছে 9635টা। লাষ্ট ডেট হ'ল 21 নৱেম্বৰ 2018। নেম অফ অৰ্গেনাইজেশ্যন অফ কোম্পানী নেম, এইটো এডুকেশ্যন বিভাগৰ হয়। টোটেল পোষ্ট 9635টা। জব ৰোল অৰ পোষ্ট নেম লাৱাৰ প্ৰাইমেৰী স্কুল। এছিষ্টেণ্ট টিচাৰৰ কাৰণে আছে 5393 প্লাছ 122টা। আপাৰ প্ৰাইমেৰী স্কুল এছিষ্টেণ্ট টিচাৰৰ কাৰণে আছে 2868টা। ছায়েন্স টিচাৰৰ কাৰণে আছে 299টা। হিন্দী টিচাৰৰ কাৰণে আছে 1285টা। লাষ্ট ডেট চাওক, ইয়াৰ লাষ্ট ডেট দিছে 21 নৱেম্বৰ 2018। 21 নৱেম্বৰ ভিতৰত আপোনালোকে অনলাইন কৰিব লাগিব। অনলাইন কৰা ৱেবছাইটটোৰ তলত দেখিছে, এইটো ৱেবছাইট www.deeassamgov.in। সোনকালে জবটো এপ্লাই কৰক, বহুত ভাল জব। এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ, গ্ৰেজুৱেট উইথ DLED অৰ BELED 285টা। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু মই আকৌ নতুন জব এনেকৈ আপডেট পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইকো কৰিব। এই ভিডিঅ'টোৰ বিষয়ে আপোনালোকৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম। লিংকটোত গ'লে ভালকৈ আপোনালোকে চাব পাৰিব এডভাৰটাইজমেণ্টটো। আজিলৈ